হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ দেওবৰীয়া বিশেষ এটা মিনি ব্লগলৈ। এয়া হৈছে দেওবাৰৰ গধূলিৰ সময়। বলকচোন দিনটো কেনেকৈ ষ্টাৰ্ট কৰিলোঁ সেয়া চাওঁ। কোনে? অঁ, মা অহা নাই ৰ'ব বহুত দিন। এয়া শনিবাৰে অফিচৰ পৰা ঘৰলৈ বুলি উভতাৰ বাটত অকণমান চব্জি কিনি ল'লোঁ। আৰু দেখিছেনে দাদাজনে মোক ইমান ধুনীয়াকৈ খবৰ সুধিছে। ভালো লাগে, এই মানুহবোৰকে আপোন যেন লাগে। এয়া দেওবাৰে ৰাতিপুৱা মই কাপোৰ কানি অকণমান ধুই দিছোঁ, কিয়নো এদিনেই সময় পাওঁ। তাৰপিছত ইয়াম্মি ব্ৰেকফাষ্ট লাঞ্চো আজি ধুনীয়াকৈ কৰিলোঁ চিকেনেৰে, ভিডিঅ'হে কৰা নহ'ল। বাকী অকণমান শুই ল'লোঁ। শুই উঠি মই ধুনীয়াকৈ ৰেডি হৈছোঁ, কাৰণ নাটক চাব যাওঁ মাছখোৱাত অৱস্থিত ITA চেণ্টাৰত। বহুত দিনৰ মূৰত যে এয়া সম্ভৱ হৈছে, তাকো বৰ্ষাৰ বাবে। গতিকে থেংকছ টু ইউ বৰ্ষা, যে মোক তুমি ইনভাইট কৰিলা। এয়া নাটক চাবলৈ আমি বহি লৈছোঁ, আৰু নাটকখনৰ কথা যে মই কি ক'ম, যদি কেতিয়াবা